सानै बिफा फिसाज्लानि बाखनायथाव खामानि आथिखालनि लाइमोनफोरनि थाखाय मोनसे दिन्थि नेरसोन जानो हादों। बोरमा फार्म खालामनानै गाव सुंथानो हादों बाक्सानि सालबारि महकुमानि सिङाव थानाय बोरगावनि बिफा फिसाज्लाया। बोसोराव 1 लाखनिबो बांसिन रां आरजिनानै दिन्थि महर दिन्थिनो हादों। सालबारिनि बेरगाव करणसिं मोसाहारि आरो कपिल मोसाहारिया गावसिनि न'आवनो थांनाय 3 बोसोर सिगां बोरमा फार्म गायसनदोंमोन। इउट्युबाव बोरमा फार्मनि सोमोन्दै नायनानै गावनि न'आवनो गायसंदोंमोन बोरमा फार्मखौ। माखासे गोजौ थाखोनि बोरमा फिसिनानै फालांगियारि महरै गसंथानो हादों सानै बिफा फिसाज्लाया बोरमा फाननानै बोसोराव आरजिनो हादों 1 लाखनिबो बांसिन रां। आथिखालाव साख्रि नागिरनानै खस्थ' मोननांनाय लाइमोन सेंग्रा सिख्लाफोरनि थाखाय दिन्थि नेरसोन महर मोनदों सानै बिफा फिसाज्लाया। सरखारि साख्रिखौ नेबाय थायालासे गावारि सुंथानो हानाय बिफा फिसाज्लाया मा फोरमायखो खोनासंना लानि। नाम कपिल मोसाहारि, मोरगाव नाम बोरगाव और डिस्ट्रिक्ट हয়েছে बाक्सा डिस्ट्रिक्ट। ये माने मोबाइल जो चाइसे माने ये माने करेছিলো मैं माने स्वावलम्बी হ'ব পাৰে ये भाविছিলো मैं এতিয়া मैं स्वावलम्बी হৈছি কৰি বছৰ মানে এতিয়া বছৰ 30টা মাইকিৰ মই 80,000 পাই। এতিয়া বৰ্তমান পোৱালি ছোৱালী মিলি জুলি 65 আছে। এতিয়া বিঘা মাটিটো আছে 7 বিঘা। এটা মানে সাপোর্ট দিয়া যায় আর পাত আনি দিয়া যায়। ওষুধ দিব লাগে, এটা ক্রিমি ওষুধ আর লিভাৰটনিক ভিটামিন দিব লাগে। এইটো আগত মই ব্ৰিডাৰটো আনিছিলোঁ বঙাইগাঁৱৰ পৰা। এইটো মানে জাতটো হৈছে মালৱা, এইটো মানে ৰাজস্থান ব্ৰিড আৰু চিৰুই ক্ৰছ আছে, বেটেল ক্ৰছ আছে আৰু লোকেল আছে, ফেব্ৰা আছে। এই চাকৰিটো ভাবা নাছিল, মই এতিয়া খেতি কৰিব ভাবিছিলোঁ, এই কাৰণে মই ছাগলৰ ফাৰ্ম কৰিছিলোঁ। মানে মই ক'ব বিচাৰোঁ মানে ছাগলৰ বহুত ডিমাণ্ড আছে আৰু এইটো বিক্ৰী কৰি মানে উন্নতি হ'ব পাৰে মই ভাবিছিলোঁ। ভাৰে ঘৰত দেউতা আছে, মা আছে আৰু ডাঙৰ ভাই আছে, কাম কৰে। करणसिं मोसाहारि आरो गाव बरगाव आरो जिल्ला बाक्सा आरो पोस्ट अफिस बरमाज्रा एबा थाना सालबारि आरो आमार फार्मটো মানে मानास नेशनेल पार्क ओसरत। এইটো মোৰ বাউণ্ডাৰীটো মানে 7 বিঘা। এই 7 বিঘাত মই যিখিনি মানে ছাগলী ফাৰ্ম খুলিছোঁ, ইয়াতে মানে জাতটো আছে, ছাগলী জাতটো আছে মালৱা আৰু চিৰোহেন ক্ৰছ আৰু ফেব্ৰা আৰু লোকেল আৰু বেটেল ক্ৰছ আৰু যিখিনি মানে আমাক এতিয়া মানে হেৰি লাগে, ছাগলী লাগে, এইটো মানে আমি এতিয়ালৈকে আমি যোগাৰ কৰিব পৰা নাই। আমি মানে যোগাৰটো কৰি আছোঁ। এইটো মানে জাত আছে, জাতটো আমি মানে চিলেকশ্যন কৰি আছোঁ। আৰু যিখিনি আমি চিন্তা চৰ্চা কৰি আমি যিখিনি ফাৰ্ম খুলিবলৈ লৈছিলোঁ, সেইটো মানে এতিয়া 100ৰ মানে 50% হৈছে। এই কাৰণে আমি যিখিনি গাঁৱৰ যিখিনি ল'ৰা আছে, পঢ়া শুনা ল'ৰা আছে, MA BA পাছ, কিবা মেট্ৰিক পাছ বা কিবা পাছ, সেইটো মানে চাকৰি মানে বিচাৰ কৰি অনৰ্থক এনে নাথাকে, মানে যাহাতে নিজে স্বাৱলম্বী হ'ব কাৰণে যাহাতে চাকৰিৰ লগত যিখিনি আমাৰ ছাগলী বা কিছু মানে পুহিও মানে আমি মানে নিজক আমি ঘৰটো মানে চম্ভালিব পাৰোঁ। এই কাৰণে আমি অনুৰোধ জনাইছোঁ চবকো যে আপোনালোকেও যিখিনি পুহিব লাগে বা যিখিনি হেৰি কৰিব লাগে, এইটো মানে যোগাযোগ কৰি মানে সুধিব পাৰিব আৰু যোগাযোগ কৰি মানে আমাৰ পৰাই মানে 2-এটা মানে কিনি লৈ যাব পাৰিব। এইটোৱে মোৰ মানে অনুৰোধ। আৰু এতিয়া 65 আছে। ইয়াতে দিয়াটো মানে আমি দানা দিছোঁ, তাৰপাছত পথাৰৰ ঘাঁহ খায়, তাৰপাছত আমি ঘৰৰ পৰাই আনো, মানে
গাছৰ পাত হেৰি গামাৰি জাম পাখৰি আৰু কাঠল সেইখিনি মানে দিলে মানে মোটামুটি 10টা 15টা যদি পুইবা কোনোবা যদি পুই সেইখিনি মানে যথেষ্ট মানে হেৰি মানে স্বাৱলম্বী হ'ব এইটো মানে মই চবকে মই অনুৰোধ জনাইছোঁ আগবাৰতো মোটামুটি আগতে আমি থুলমূল আমি হিচাপ কৰা নাই মোটামুটি 80 বা 90 এনেকুৱা মানে তাৰ মানে বিক্ৰী কৰা হৈছে আৰু তাৰ পইচাই দি ছাগলীৰ পইচা দি আমি বিক্ৰী কৰি দি আমি ঘৰটো বনাইছোঁ আৰু যিখিনি বিঠা তুলছোঁ যিখিনি মানে হেৰি বাউণ্ডাৰী দিছে তাৰ পইচাই দি আমি বনাইছোঁ বছৰৰ মোটামুটি আমি হিচাপ কৰি মানে 5 পৰা 6 লাখ মানে আহে বছৰত তো আমাৰ ল'ৰাটো সায়েন্সৰ পঢ়িছিলে সায়েন্সৰ মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি তাৰপাছত সি পঢ়াটো অলপ মানে এৰি মিথেন এতিয়া মানে ছাগলীটো মানে লাগি আছে ময়ো মানে তাক মানে হেৰি দিছে অভিজ্ঞতা মানে ল'ব কৈছোঁ ময়ো ছাপোৰ্ট কৰি আছোঁ যিখিনি পুহিব লাগে মানে ছাকচেছফুল যদি কৰে যদি আধা মানে ৰাস্তাতে যদি এৰি দিয়ে এইটো মানে ছাকচেছ নহ'ব এই কাৰণে মই মোৰ ল'ৰাটো মানে জ্ঞান দি আছোঁ যাতে মানে ভালকৈ মানে বি ফাৰ্মটো মানে চম্ভালিবৰ কাৰণে মই অনুৰোধ জনাই আছোঁ এটা আমাৰতো ইয়াতে মাৰ্কেটটো মানে আমাৰ ইয়াতে আমাৰ নেশ্যনেল পাৰ্ক ওচৰত যিখিনি মানে ছাগলীৰ মাংসৰ চাহিদা বা মাৰ্কেট আছে এইটো মাৰ্কেটটো মানে আমাৰ বেছি ভাল নহয় দূৰৰ পৰা আহে মানে বেপাৰী আহে তাহোঁতে লৈ যায় কিনি গোটাই লৈ যায় কিনি মানে ওজন হিচাপে নহয় ক'ৰবাত এটাত মানে 5,000 ক'ৰবাত 6,000 ক'ৰবাত 3,000 ক'ৰবাত 1,500 এনেকৈ মানে গড়বাটা মানে কিনি লৈ যায় আৰু মই এতিয়া 7 বিঘা আছে মোৰ এইটো এৰিয়াটো 7 বিঘা আছে আৰু মই গভৰ্ণমেণ্টৰ পৰাই কোনো মানে গভৰ্ণমেণ্ট আসাম গভৰ্ণমেণ্ট বা BTC গভৰ্ণমেণ্টৰ পৰাই কোনো মানে মই সাহায্য পোৱা নাই মই ঘৰৰ পৰাই মানে যিখিনি মই ধান খেতি কৰি এইটোৱে বিক্ৰী কৰি মই এইখিনি মানে চলাই আছোঁ আৰু ছাগল পুহিবৰ কাৰণে খোলা জাগা লাগে আৰু মাটিটো ওখ লাগে মোটামুটি 7 বিঘা নহ'লেও 4 বিঘা 3 বিঘাতে বহুত মানে যথেষ্ট মানে মোটামুটি 100 প্ৰায় 200টা মানে ছাগলী পুহিব পাৰে চাৰিপিনে মানে বেৰা দিব লাগিব যাৰ মাহৰ মানে হেৰি ঠাণ্ডা কাৰণে মানে চৰ্দি লাগে এই কাৰণে মানে ঠাণ্ডা দিনত মানে চাৰিপিনে মানে বেৰা দি মানে ভালকৈ মানে চাং বনাই মানে থ'ব লাগে চাং যদি চাং নবনাই যদি ছাগল ৰাখে এইটো বেমাৰ হয় এইটো মাটিতে মানে বাগা দি তাৰপাছত মাটিতে মানে হাগে মুতে এই কাৰণে মানে লেতেৰা হয় এই কাৰণে মানে চাং লাগে চাংটো মানে চাফ চিকুণ ৰাখিলে মানে যথেষ্ট হৈ যায় আৰু চাওঁতে থাকে আৰু তাৰপাছত যদি বেছি হয় যিখিনি মানে গাভিন হৈছে গাভিনটো এক্সট্ৰাকৈ থ'ব লাগে আৰু যিখিনি মানে পোৱালি আছে পোৱালিটো এক্সট্ৰাকৈ থ'ব লাগে এইখিনি আৰু